गुड मर्निंग छात्र छात्री सकल आज आमी एनिमेल्स पार्ट 2 क्वेश्चन इम्पर्टेन्ट क्वेश्चन आन्सारखिनि आलोचना करिम गतिके तुमालोके खूब मनोयोगेरे चुआ आरो बहित नोट करि लोआ। क्वेश्चन नम्बर 1 आई थिंक आई कुड टार्न एंड लिव उइथ एनिमेल्स व्हाट इज द पॉइंट टार्निंग फ्रम एंड व्हाई। एखिनि कवितार পৰা उठाई दिया होइसे आई थिंक आई कुड टार्न एंड लिव उइथ एनिमेल्स व्हाट इज द पॉइंट टार्निंग फ्रम कविये कोर পৰা उभति आहिब बिचारिसे एंड व्हाई आरो किय। आन्सार तो हबो ह्यूमन बीइंग्स आर सो कम्प्लिकेटेड एंड फल्स जे मानव जाति खूब जटिल आरो मिथ्याबादी। दे टार्न फ्रम देयर मेन ट्रेडिशन एंड रिच्ड इन फल्सहुड ऑफ लाइफ। তেওঁলোকৰ मूल हुतिर পৰা मेन ट्रेडिशन मूल हुतिर পৰা मूल परम्परार পৰা आतरि আহিছে एंड रिच इन फल्सहुड ऑफ लाइफ आरो जीवনৰ मिथ्याबादत তেওঁলোক उपनीत হৈছে। बाट द एनिमेल्स आर इन देयर मेन ट्रेंड किन्तु जीव जंतुबोर एतियाও তেওঁলোকৰ मूल पथते আছে তেওঁলোকৰ मूल परम्पराते আছে। सो द पॉइंट সেই কাৰণে কবিয়ে वांट বিচাৰে टू टार्न फ्रम द ह्यूमन सोसाइटी যে मानव जातिर পৰা ঘূৰি আহিব বিচাৰে एंड वांट्स टू लिव उइथ एनिमेल्स আৰু জীৱ জন্তুৰ লগত একেলগে বসবাস কৰিব বিচাৰে। Question number 2 what according to the poet the animals do not do regarding their condition যে কবিৰ মতে জীৱ জন্তুৱে তেওঁলোকৰ অৱস্থা লৈ কি নকৰে। आन्सार तो हबो according to the poet कबिर मते the animals जीव जंतुबोर do not sweet and when তেওঁলোকে হুমনিয়া নাকাটেৰে about their condition তেওঁলোকৰ পৰিস্থিতি বা তেওঁলোকৰ অৱস্থাৰ বিষয়ে ভাবি পেলাই তেওঁলোকে হুমনিয়া নাকাৰে। Question number 3 what are the tokens that the poet says that he may have dropped long ago কবিয়ে কিবোৰ চিহ্নৰ কথা কৈছে যে তেওঁ বহু বছৰ আগতে এৰি থৈ আহিছিল which the animals have kept him যিবোৰে জীৱ জন্তুৱে তেওঁৰ কাৰণে ধৰি ৰাখিছে বা লৈ কঢ়িয়াই ফুৰিছে। আনসাৰটো হ'ব the poet says that কবিয়ে কৈছে যে the tokens of affection মৰম স্নেহৰ লক্ষণবোৰ চিনবোৰ has been dropped by him কবিৰ দ্বাৰা সেইবোৰ পেলাই থৈ অহা হৈছিল এৰি থৈ অহা হৈছিল and which the animals have kept for him আৰু সেই যিবোৰ নেকি জীৱ জন্তুৱে তেওঁৰ কাৰণে ধৰি ৰাখিছে কঢ়িয়াই লৈ ফুৰিছে। Question number 4 do human kneels to other human who lived thousands of years ago and why যে মানৱ জাতিয়ে হাজাৰ বছৰ পূৰ্বে হাজাৰ বছৰ পূৰ্বে বসবাস কৰা ব্যক্তিসকলৰ আগত আঁঠু লয় নেকি এণ্ড হয় আৰু কিয় আঁঠু লয়। আনসাৰটো হ'ব য়েছ হয় লয়। হিউমেন নিলছ টু আদাৰ হিউমেন মানৱ জাতিয়ে আন মানৱ জাতিৰ আগত মানুহৰ আগত আঁঠু লয় হু লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো যিসকল হাজাৰ বছৰ আগত বসবাস কৰিছিল জীয়াই আছিল। দে নীল বিফৰ দেম তেওঁলোকে সিহঁতৰ আগত আঁঠু লয় টু একুৱাৰ নলেজ জ্ঞান আহৰণৰ কাৰণে পাৱাৰ ক্ষমতা মানি আৰু ধন সম্পত্তি সংগ্ৰহৰ কাৰণে তেওঁলোকে পূৰ্বপুৰুষসকলৰ আগত আঁঠু কাঢ়ি সেৱা লয়। ইভেন সামটাইম দে নীলছ বিফৰ দেম টু শ্ব' ৰেচপেক্ট টু দেম আনকি মানুহে পূৰ্বপুৰুষসকলৰ আগত কেতিয়াবা সন্মান প্ৰদৰ্শন কৰিবলৈ বা ডাঙৰৰ আগত সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণেও আঁঠু কাঢ়ে। Question number 5 why does the poet look at the animals for a long time যে কবিয়ে জীৱ জন্তুৰ প্ৰতি বহু দেৰি লাগি কিয় চাই থাকে। আনসাৰটো হ'ব the poet thinks that he would feel pleasure among animals কবিয়ে ভাবিছিল চিন্তা কৰিছিল যে তেওঁ জীৱ জন্তুৰ মাজত আনন্দ উপভোগ কৰে। so
টু ফাইণ্ড ট্ৰেংকুৱেলিটি এণ্ড পিচ গতিকে ট্ৰেংকুৱেলিটি এণ্ড পিচ মানে শান্তি বিচাৰি পোৱাৰ কাৰণে এমংছ দেম জীৱ জন্তুৰ মাজত হি লুক এট এনিমেলছ ফৰ এ লং টাইম গতিকে জীৱ জন্তুৰ মাজত শান্তি পোৱাৰ কাৰণে বিচাৰি পোৱাৰ কাৰণে তেওঁ বহু সময় তেওঁ জীৱ জন্তুৰ ফালে লাগি চাই আছিল। Question number 6 Who is the poet of the poem Animals? Animals নামৰ কবিতাটিৰ কবিজন কোন? আনসাৰ হ'ব ওয়াল্ট হুইটম্যান is the poet of the poem Animals. Animals নামৰ কবিতাটিৰ কবিজন হ'ল ওয়াল্ট হুইটম্যান। Question number 7 From where has this poem been taken? এই কবিতাটি ক'ৰ পৰা লোৱা হৈছে অৰ্থাৎ কোনটো কিতাপৰ পৰা তুলি অনা হৈছে? আনসাৰটো হ'ব This poem has been taken from Song of Myself in Leaves of Grass. ওয়াল্ট হুইটম্যানৰ লিভছ অফ গ্ৰাছ নামৰ কিতাপৰ Song of Myself নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। Question number 8 Why does the poet want to live with animals? যে কবিয়ে জীৱ জন্তুৰ লগত একেলগে কিয় থাকিব বিচাৰে? Answer The poet wants to live with animals কবিয়ে জীৱ জন্তুৰ লগত থাকিব বিচাৰে because কাৰণ he feels more at home with animals than human beings যে তেওঁ মানৱ জাতিতকৈ জীৱ জন্তুৰ লগত থাকি ভাল পায় শান্তি পায়। হিউম্যান বিংছ আৰ so complicated and false যিহেতু মানৱ জাতি খুব জটিল আৰু তেওঁলোক মিথ্যাবাদী সেইকাৰণে তেওঁ জীৱ জন্তুৰ লগত থাকি ভাল পায়। Question number 9 Why does the poet feel more at home with animals? কবিয়ে কিয় জীৱ জন্তুৰ লগত থাকি বেছি শান্তি পায় বা বেছি ভাল পায়? এই কুৱেশ্যনটো 2019 আৰু 2015ত আহিছিল। ইয়াৰ আনসাৰটো হ'ব দ্য পইট ফিলছ মোৰ এট হোম কবিয়ে ঘৰত থাকি কবিয়ে জীৱ জন্তুৰ লগত থাকি বহুত ভাল পাইছিল সুখ পাইছিল আনন্দ পাইছিল বিকজ এনিমেলছ আৰ নট কমপ্লিকেটেড এণ্ড ফল্ছ যিহেতু জীৱ জন্তুবোৰ জটিল নহয় আৰু তেওঁলোক মিথ্যাবাদী নহয় প্ৰতাৰক নহয় দে আৰ চ' প্লাচিড এণ্ড ছেল্ফ কণ্টেণ্ট তেওঁলোক অত্যন্ত শান্ত আৰু আত্মকেন্দ্ৰিক নিজকে লৈ ব্যস্ত থাকে মানুহক লগত তেওঁলোকৰ বেলেগৰ লগত তেওঁলোকৰ কোনো জটিলতা নাই চ' হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ গতিকে তেওঁ জীৱ জন্তুৰ লগত থাকি বেছি ভাল পায় বা থাকিবলৈ বেছি পচন্দ কৰে। Question number 10 Mention 3 things that humans do and animals do not যে মানুহে কৰে আৰু জীৱ জন্তুৱে নকৰে এনেকুৱা তিনিটা কামৰ কথা উল্লেখ কৰা বা তিনিটা বস্তুৰ কথা উল্লেখ কৰা। আনসাৰ দ্য 3 things that humans do and animals do not যে মানৱ জাতিয়ে কৰে আৰু জীৱ জন্তুৱে নকৰে এনেকুৱা তিনিটা কাম হ'ল নাম্বাৰ 1 এনিমেলছ do not sweat and whine about their condition বাট হিউমেন ডু যে জীৱ জন্তুৱে তেওঁলোকৰ অৱস্থা লৈ পেলাই হুমনীয়া নাকাৰে মানে আক্ষেপ নকৰে কিন্তু মানৱ জাতিয়ে কৰে। নাম্বাৰ 2 এনিমেলছ ডু নট লাই এৱাক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দিয়াৰ চিনছ বাট হিউমেন ডু যে জীৱ জন্তুবোৰে ৰাতিৰ অন্ধকাৰত হাৰে থাকি পেলাই উজাগৰে থাকি পেলাই নাকান্দে কিন্তু মানৱ জাতিয়ে তেওঁলোকৰ কৰা পাপৰ কাৰণে ৰাতি উজাগৰে থাকি পেলাই কান্দে। কুৱেশ্যন নম্বৰ 3 নম্বৰটো হ'ল এনিমেলছ আৰ নট ছেটিছফাইড বাট হিউমেন অলৱেজ যে এনিমেলছ আৰ নট ডিছছেটিছফাইড বাট হিউমেন অলৱেজ অৰ্থাৎ এনিমেল কেতিয়াও তেওঁলোকৰ প্ৰাপ্যক লৈ পেলাই অসন্তুষ্ট নহয় কিন্তু মানৱ জাতি সদায় অসন্তুষ্ট হৈ থাকে তেওঁলোকে যিমানেই পায় আৰু পোৱাৰ কাৰণে তেওঁলোক হাবিয়াস কৰি থাকে তেওঁলোক সদায় অসন্তুষ্ট হৈ থাকে সন্তুষ্ট নহয়। কুৱেশ্যন নম্বৰ 11 হাউ ডু দ্য এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যন আৰু এই কুৱেশ্যনটো 2007ত আহিছিল যে জীৱ জন্তুৱে তেওঁলোকৰ পৰিস্থিতিবোৰক কেনেকৈ গ্ৰহণ কৰে অৰ্থাৎ তেওঁলোকৰ যিবোৰ পৰিস্থিতি তেনেকৈ পৰিস্থিতি কেনেকৈ মানি লয়।
आन्सार हल एनिमेल्स आर नेभार डिससेटिस्फाइड एबाउट दियार कन्डिशन जे जीव जंतुबोर केतियाओ तेलुकर अवस्था लई पेलाय परिस्थितिक लई पेलाय असंतुष्ट নহয় सदाय सन्तुष्ट থাকে दे आर सेटिस्फाइड उइथ व्हाट एभार दे गेट एक्जिव तेलुके जिमानखिनि पाय सिमानखिनि लये तेलुके सन्तुष्ट থাকে दे आर नट मेड उइथ द मेनिया अफ ओनिंग थिंग्स जे तेलुक बस्तु पोৱাৰ কাৰণে বা বিভিন্ন সম্পত্তি পোৱাৰ কাৰণে তেওঁলোক কি নহয় পাগলামি নকৰে সদায় তেওঁলোক যিমানখিনি পায় সেইখিনিতে সন্তুষ্ট হৈ থাকে গতিকে এইখিনিয়ে আছিল এই পাঠটোৰ মূল আলোচ্য বিষয় গতিকে তোমালোকে এই কুৱেশ্যন আনসাৰখিনি বহিত নোট কৰি লোৱা আৰু যদি তোমালোকে কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া লাইক আৰু কমেণ্ট কৰিবা তেতিয়া তোমালোকে ভিডিঅ'টো দিয়াৰ লগে লগে সবৰ আগত নটিফিকেশ্যন তোমালোকে পাবা থ্যাংক ইউ ভেৰি মাচ